তো গাইস মানে এআই জেনারেশন ফটো মানে বৰ্তমান মানে ফেসবুক বা ইনষ্টাগ্ৰামত হক বহুত ট্ৰেন্ডিংত চলি আছে তো আপুনি কেতিয়াবা ভাবিছিল নে যে বিশ্বৰ প্ৰথমখন মানে ডিজিটেল ফটো মানে আমি যি মোবাইলৰ কেমেৰাৰে মানে যি ফটো তুলো সেই ডিজিটেল ফটোখন মানে কোনে তুলিছিল বা কোনটো কেমেৰাৰ জৰিয়তে তুলিছিল তো সেই ইনফৰমেশন আজি মই এই ভিডিওটোৰ জৰিয়তে দি আছো তো আপোনালোকে ভিডিওটো একদম সম্পূৰ্ণকৈ চাব সন 1975 স্টিভেন সেশন নামৰ এজন ইঞ্জিনিয়াৰে বিশ্বৰ প্ৰথমটো মানে ডিজিটেল কেমেৰা উলিয়াইছিল আপুনি জানে নে সেই কেমেৰাটোৰ ওজন কিমান আছিল আপুনি বিশ্বাস নকৰিব সেই কেমেৰাটোৰ ওজন আছিল 8 কিলোগ্ৰাম আপুনি এটা ইমাজিন কৰক সেই 8 কেজি ওজনৰ কেমেৰাটো কেনেকৈ লৈছিল আৰু সেই কেমেৰাটো আছিল মাত্ৰ 0.01 মেগাপিক্সেল বৰ্তমানৰ দিনতো মেগাপিক্সেললৈকে গৈছে আৰু আচৰিত কথাটো এইটোৱে যে ইয়াৰ ফটো এখন তুলিবলৈ ইয়াত সময় লাগিছিল 26 সেকেন্ড আৰু ইয়াৰ পৰাই আৰম্ভ হৈ যায় ডিজিটেল ফটোগ্ৰাফিৰ জামানা আৰু আপুনি ভাবি চাওক আজিৰ সময়ত আমি কিমান এডভান্স হৈ গলো তো এই বিষয়ে আপুনি কেতিয়াবা জানিছিল নে তো কমেন্ট কৰি নিশ্চয় জনাব